তিল গাহৰি, তিল চিকেন, তিলৰ লগত মাছৰ ব্যঞ্জন আমাৰ অসমীয়া পাকঘৰত প্ৰায়ে ৰন্ধা হয় নহয়নে বাৰু? যিহেতু তিলটো আমাৰ অসমীয়াসকলৰ মাজত খুবেই জনপ্ৰিয়। নমস্কাৰ সকলোলৈকে, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আহকচোন আজি মই তিলৰ সৈতে ৰন্ধা আলুৰ দমৰ এটা খুব সুস্বাদু ৰেচিপি লৈ আহিছোঁ। এতিয়া ডাইৰেক্ট ৰেচিপিটোৰ মাজলৈকে যাওঁ। প্ৰথমতে মই মিডিয়াম সাইজৰ আলু লৈছোঁ 12টামান। 10-12টা লৈ লৈছোঁ নিজৰ জোখত আৰু কুকাৰত 2টা হুইচেল মাৰি আধা সিজাই লৈছোঁ। আৰু আনফালে মই এবাটি সৰু বাটি জোখত তিল লৈ পেলাই ধুনীয়াকৈ ধুই শুকুৱাই ৰখা তিল হয় কেৰাহীখনত শুকানে ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু সেই একেখন কেৰাহীতে তেল মই অকণমান সৰহকৈ দিছোঁ আৰু তাতে মই আধা চামুচ পাঁচফোৰণ আৰু 2টা শুকান জলকীয়া দি ফোৰণ মাৰিলোঁ আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহিকৈ কুটি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। তিলৰ ব্যৱহাৰ আমাৰ অসমীয়াৰ পাকঘৰত কিমান বেছি সেয়া মইতো আৰু নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই নহয়নে বাৰু? এয়া এতিয়া মোৰ আলুখিনি সিজি গ'ল। বাকলিটো এৰুৱাই লৈ পেলাই মই এখন ফৰ্ক লৈছোঁ, লৈ পেলাই চাৰিওকাষে এনেদৰে ফুটা ফুটা কৰি দিছোঁ। এনেদৰে ফুটা কৰাৰ কাৰণ হৈছে যাতে ইয়াত তিলৰ সুগন্ধিটো সোমাই, ফ্লেভাৰটো সোমাই, লগতে অন্য মছলাবোৰৰ ফ্লেভাৰটো যাতে ধুনীয়াকৈ সোমাই যায়। যদি আপোনালোকৰ ইমান সাইজৰ আলু নাথাকে, ডাঙৰ আলু ডাঙৰ কৰি কাটি ল'ব পাৰে, কোনো কথা নাই। এতিয়া তিলখিনি ঠাণ্ডা হ'লত মই মিক্সি বাতি এটাতে ধুনীয়াকৈ অকণমান ৰাফলি পিচি লৈছোঁ। পিঁয়াজখিনি যেতিয়া গোল্ডেন ব্ৰাউন হ'ল তাতে মই এচামুচ ডাঙৰ চামুচেৰে আদা নহৰু দি পেলাই কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। একেবাৰে সাধাৰণকৈ বনোৱা হয়, বেছি বস্তুৰ প্ৰয়োজনেই নাই। এতিয়া যেতিয়া আদা আৰু নহৰু কেঁচা গোন্ধ গ'ল তাতে মই আলুখিনি দিলোঁ আৰু আন্দাজমতে নিমখ হালধি দি দিছোঁ। আলু সকলোৱে নিজৰ জোখমতে ল'ব পাৰে। এতিয়া ধুনীয়াকৈ আলুখিনি যিহেতু প্ৰায় আধা সিজিয়ে আছে, আলু সিজোতে বেছি সময় নালাগে, তাতে মই কুকাৰতেই সিজাই লৈছোঁ। এতিয়া মই প্ৰায় 80% সিজালৈকে আলুখিনি ভাজি থাকিম আৰু তাৰ মাজতে মই এটা সৰু সাইজৰ বিলাহী দিছোঁ। বিলাহীটো নিদিলেও কথা নাই, কিন্তু বিলাহী দিলে ইয়াৰ টেষ্টটো দুগুণ বাঢ়ি যায়। আৰু ঢাকন দি ভাজিছোঁ যাতে আলুটো খুব সোনকালে সিজি যায়। যিসকলে আমিষ খায় তেওঁলোকৰতো বহুত অপশ্যন থাকে তিলৰ লগত খাবলৈ, কিন্তু নিৰামিষভোজীসকলৰ প্ৰায় কি বনাম কি নবনাম তেনেধৰণৰ মনত আহে। কিন্তু যিসকলে জানে তেওঁলোকেতো জানেই, যদি নজনা কোনোবা আছে তেওঁলোকে এই ৰেচিপিটো এবাৰ বনাই খাই চাব। এতিয়া মই মাজতে প্ৰায় সৰু চামুচে এচামুচ জিৰা গুড়ি দিছোঁ। জিৰা গুড়িটো সম্পূৰ্ণ অপশ্যনেল হয়, কিন্তু জিৰাৰ টেষ্টটোৱেও খুব ধুনীয়া লাগে দেখি মই অকণমান দি দিলোঁ। আৰু এনেদৰে মই ঢাকন মাৰি মাৰি প্ৰায় 5-6 মিনিটমান ভাজি লৈছোঁ যাতে আলুখিনি খুব ধুনীয়াকৈ ভাজি যায়। কিয়নো তিল দিয়াৰ পিছত বেছিকৈ ভাজি থকাৰ প্ৰয়োজন নাই, নহ'লে তিলখিনি জ্বলি যোৱাৰ চান্স থাকে। এয়া মই এনেদৰে ভিডিঅ'ত দেখাৰ দৰে আলুখিনি ভাজি আছোঁ। তেলটো অকণমান সৰহকৈ দিলে আলু লাগি যোৱাৰ কোনো ধৰণৰ চান্স নাথাকে। আৰু এয়া আলুখিনি প্ৰায় 80% সিজিয়ে গৈছে। তাত মই ডাঙৰ চামুচেৰে 2 চামুচ তিলৰ গুড়ি দি দিলোঁ আৰু অকণমানহে পানী দিছোঁ, মানে বাতি এটাত আধা বাতি জোখত দিছোঁ, সৰু বাতি এটাৰে। আপোনালোকে পানীটো নিজৰ জোখত দিব, কিন্তু ইমানো বেছিকৈ নিদিব যাতে একেবাৰে জুলীয়া হৈ যায়। এয়া দেখিছে কিমানটো জোখত দিছোঁ। এয়া আলু প্ৰায় 80% সিজি গৈছে। এতিয়া ঢাকন মাৰি 5 পৰা 7 মিনিটমান সিজালেই মোৰ এই আঞ্জাখন ৰেডি হৈ যাব। যদি নাই খোৱা মই আকৌ এবাৰ কৈছোঁ, এবাৰ বনাই চাব। ঘৰতে থকা বস্তুৰে খুব সহজতে বনাব পাৰি। কেতিয়াবা আলহী অতিথি আহিলেও খুব সহজতে বনাই দিব পাৰে, যিহেতু আমাৰ অসমীয়াসকলৰ ঘৰত তিলৰ সকলো তিল থাকেই আৰু নহয়নে বাৰু? বিশেষকৈ বিহুৰ সময়ত তিলটো নথকাৰ প্ৰশ্নই নাহে। আৰু এয়া দেখিছে যেতিয়া তিলৰ পৰা পুৰা তেল ওলাই আহে, তিলত যিহেতু বহুত তেল থাকে, তেতিয়াই এই আঞ্জাখন ৰেডি হৈ যায়। খাবলৈ সঁচাকৈ বহুত সুস্বাদু হয়। যদি নাই বনোৱা এবাৰ বনাই চাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।